এভৰিৱান আজি নহয় মই মুড়ি ঘণ্ট বনাই আছো হেদিনাখন যে মোৰ হাজবেণ্ড মাৰ্ঘেৰিটালে গৈছিলে বুলি কৈছিলো তাৰ নেক্সট ডে ব্লগ হয় দেই এইটো আৰু যোনে যোনে হেতু মিনি ব্লগ চোৱা নাই তেনেহলে হেতু প্লিজ গৈ আপোনালোকে চাব আৰু যোনে যোনে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে প্লিজ গো এণ্ড ফৰ সাবস্ক্ৰাইব মাই চেনেল এক্সোটিক আছাম মোৰ চেনেলটো একদম নতুন হয় তো আপোনালোকৰ সাপোৰ্টৰ মোৰ বহুত বেছি দৰকাৰ আছে এতিয়া এটা কথা যেতিয়া ঘৰখনৰ মেইন মানুহজন নাথাকে মানে হেতুটা ফ্যামিলি হি যোনে হওক দেউতাই হওক বা হাজবেণ্ডে হওক যোনে নহওক তেওঁলোকে যদি নাথাকে তো আমাৰটো মানে কি কম আৰু খাবলৈ আৰু বনাবলৈও মন নাযায় অকলে অকলে কি খাম কি বনাম তো মা আছিলে মই আছিলে আৰু মাৰো আমাৰ ইমান একো প্ৰবলেম নাই যি দিলেও মানে তেনেকেই ভাত খাই দিয়ে তো মই ভাবিলো কি যে মাছৰ মূৰ কেইটামানো আছিলে হেতুৱেদি মুড়ি ঘণ্ট বনাই দিও তো এতিয়া মুড়ি ঘণ্টৰ কাৰণে নহয় মই মগু দালিখিনি অকমান ভাজি লৈছো যাতে তাৰ ধুনীয়া এটা গোন্ধ এটা ওলাই আৰু মাছৰ মূৰ কিডখৰ মই 3 বিডখৰ লৈছো ভাজি লৈছো ধুনীয়াকৈ আৰু দালিৰ যে যি ফেন থাকে ন হেবোৰ আপোনালোকে কাৰি পেলাই দিয়ে নে নিদিয়ে মই কিন্তু পেলাই দিও দেই নাৰাখো আৰু এটা নিমখ অলপমান দি দিছো যদি দালিটো সোনকালে সফট হয় আৰু ভাজি ললে অকমান টাইম লাগে কিন্তু আপোনালোকে প্ৰেছাৰ কুকো কৰিব পাৰে এতিয়া মই ধুনীয়াকৈ বিলাহীখিনি আৰু জলকীয়াখিনি আদা অকমান পিয়াজ দুটা লৈছিলো কিন্তু দুটা নালাগে ডাঙৰ ডাঙৰ আছিল কাৰণে এটাই লৈছো এনে গুটেইখিনি মই সৰু সৰুকৈ চপ কৰি লৈছো তাৰপিছত সেই মাছ ভাজা কেৰাহীখনত মই অকমান ইলাইচি দালচিনি তেজপাত শুকান জলকীয়া পিয়াজ গুটেইখিনি দি পিনে ধুনীয়াকৈ লৰাই অকমান টাইম ভাজি থাকিম এতিয়া ইয়াত দালিৰ টেক্সচাৰটো চাওক একদম মানে সিজি গৈছে ধুনীয়াকৈ পুৰা সফট হৈছে কিন্তু অলপমান মোটা নিচিনা হৈ আছে So my dal is perfect আৰু এতিয়া বিলাহীখিনি সিজি যোৱাৰ পিছত মই অকমান খালি জিঞ্জাৰ আৰু গাৰ্লিকৰ পেষ্ট দিছো যিখিনি মই অলৰেডি ষ্টৰ কৰি থৈয়ে দিও সদায় এনেকা কন্টেইনাৰ বিলাকত এনেকে ষ্টৰ কৰি থলে মানে কুকিং কৰাত ইজি হয় আপোনালোকে থয়নে নথয় জনাব দেই আৰু বহুত দিনলৈকে থব নালাগে হাৰ্ডলি 1 উইক মানৰ কাৰণে কৰি থব পাৰে আৰু এতিয়া মই নিমখ হালধি ৰেড চিলি পাউডাৰ এইখিনি দি পিনে ধুনীয়াকৈ লৰাই মই ইয়াত দালিখিনি এড কৰি দিম মাছৰ মাথাকেইটা এড কৰি দিম ফাৰ্ষ্টত ইয়েছ তাৰপিছত মই দালিখিনি এড কৰি দিম আগতে আমি ভাবিছিলো যেতিয়া মুড়ি ঘণ্ট বনাই মাহঁতে তেতিয়া মই সুধিছিলো মানে যে তুমি যে মুড়ি ঘণ্ট বনাইছা তাত মুড়িটো ক'ত আছে নাজানো ইয়াৰ নামটো মুড়ি ঘণ্ট কিয় কোনোবাই জানে যদি কমেন্ট কৰিব দেই আৰু মই নহয় এখন এতিয়া ভিডিঅ' কৰি আছো কাৰণে মুড়ি ঘণ্ট বুলি কৈছো অৰ এলছ মই এখনক ঘণ্টা মুড়ি বুলিহে কওঁ দেই এতিয়া ৰেচিপিটো মাজলৈ আহোঁতে বহুত হৈ গ'ল আধেমালি এতিয়া দালিখিনি দিয়াৰ পিছত নহয় মই পানী অকমান দিলো দি পিনে তাতে গৰম মছলা অকমান দিলো আৰু ধনিয়া পাত কাটি দিলো বাস মোৰ মুড়ি ঘণ্ট ৰেডি নাও মাই মুড়ি ঘণ্ট ইজ ৰেডি টু সার্ভ উইথ ভাত সানডে हुआ मंडे रोज खाओ अंडे অসমীয়াৰ ঘৰত খাবা ভাত অল ডে বাহ কি ৰাইম হে ঠাণ্ডা ইমান পৰিছে নহয় আমি জুই লগাই লৈছো এতিয়া জুই ফুৱাই ভাতটো খাম আৰু আপোনালোকৰ তাত ঠাণ্ডা কেনেকুৱা পৰিছে আৰু জুই ফুৱাইছে নে নাই ক'ব দিয়া আৰু কোনে জুই ফুৱাই ভাল পায় হেতু কমেন্ট কৰিব তো আজিলৈ আহিছো ৰব 31 ডিসেম্বৰ মোৰ হাজবেণ্ডৰ বাৰ্থডে মানে বাৰ্থডে ব্লগ সোনকালে আহি আছে হেতু ব্লগ যদি আপোনালোকে মিছ নকৰে আজিলৈ আহিছো থ্যাঙ্কস ফৰ ওয়াচিং মাই ভিডিওস গুড বাই